ভিডিঅ' অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ গাহৰিকেইটাকে দেখুৱাম। তাৰপিছত প্ৰথমে আপোনালোকক এতিয়া নতুন এটা গাহৰি গঁৰাল বনাই আছোঁ, সেই গাহৰি গঁৰালটো দেখুৱাম। সম্পূৰ্ণ হোৱাগৈ নাই, এতিয়া বাঁহৰ কামটো বাকী আছে, অকণমান প্লাষ্টাৰ আছে। গঁৰালটো এইটো এনেকৈ বনাইছোঁ। আপোনাৰ ফুল ৱাল কৰিবলৈ হ'লে আকৌ ইটা কিনিবলগীয়া হ'ল। ইটাখিনি মোৰ ঘৰতে আছিলে, সেইকাৰণে মই ফুল ৱাল নকৰিলোঁ। 3 জাপকৈ গাঁঠি দিছোঁ। 3 জাপ, 2 জাপ ওপৰলৈ ওলাইছে, এজাপত আপোনাৰ চলিঙৰ ঢালাই চালাই হ'ব। এইটো তলত ইটা গুটি দি পিনি চলিং পাৰি, ইটাটো ভাঙি পিনি গুটি গুটিকৈ এনেকৈ চলিং পাৰি পিনি সেইটো তাৰপিছত কি কৰি দিলোঁ, ইয়াৰ ওপৰত আকৌ গুটি ঢালাই দি দিলোঁ। গুটি ঢালাই দি পিনি এইটো 2টা ৰুম বনাইছোঁ। এইটো ৰুমটো আছে আপোনাৰ এইপিনে 10 ফুট দীঘল আৰু 6 ফুট বহল। ৰুমটো 2টা সমান ৰুম। টোটেল মই লৈছিলোঁ 12 ফুট আৰু 10 ফুট লৈছিলোঁ। সেয়া 10 ফুট দীঘল, 12 ফুট বহল। আৰু যিহেতু মই এইকেইডাল চুটি মাৰিব, এইকেইডাল নাখায়, এই বস্তুটো এইটো চিষ্টেমত থৈ গৈছোঁ। মানে এনেকৈ লগাই দিম, এইটো এনেকৈ লগাই ইয়াৰ পৰা এনেকৈ এইকেইটা মেইন খুঁটা হ'ব, এইকেইটা বেৰৰ খুঁটা হ'ব, মানে বেৰ দিয়া। আকৌ এনেকৈ বাঁহ ভৰাই এনেকৈ বেৰ দি, আৰু মেইন চালিখন যাব বাহিৰৰ পৰা টিং লগাবলৈ। এনেকৈ এইটো ৰুম বনাই আছোঁ। এইটো ৰুম এতিয়া কমপ্লিট হ'লগৈ আৰু, অকল সেইটো প্লাষ্টাৰটো নাই কৰা। এইটো ৰুমৰ প্লাষ্টাৰ হৈ গ'ল, এইটো ৰুমৰ প্লাষ্টাৰটো নাই কৰা। প্লাষ্টাৰটো কৰি দিয়াৰ লগে লগে হৈ গ'ল। আৰু এই পিছফালেদি এই ফুটাকেইটা দিছোঁ, সম্পূৰ্ণ হ'লে এটা ভিডিঅ' বনাই দিম বাৰু। পিছফালে এইটো পানী অহা ফুটা, এইপিনে গৈ পিনি ডাইৰেক্ট ফিচাৰীত পৰিব। ফিচাৰীটোত অলপ মাছ মেলি থৈ দিয়া আছে। যোৱাবাৰ মাছ অলপ থাকি গ'ল, পানীটো নুশুকালে, আকৌ এইবাৰো মেলি দিলোঁ মাছ অলপ, আৰু মেলিব লাগিব। আৰু যিহেতু এই গাহৰি লেট্ৰিনখিনি গৈ পিনি পুখুৰীটোত পৰিব, এইটো চিষ্টেমত বনাইছোঁ। ধুনীয়াকৈ শুই আছে এইকেইটা গাহৰিকেইটা, ধুনীয়াকৈ শুই আছে, ধুনীয়াকৈ শুই আছে। সিহঁতি চফা কৰিম, এতিয়া লেট্ৰিন কৰি দিছে, এতিয়া পানী পাইপ লগাই পিনি চফা কৰিম। চফা কৰি সিহঁতক দানা দিব লাগিব। এইটো বৰ বেয়া ডেঞ্জাৰাছ কুকুৰ আমাৰ, ই মানুহ খেদি আহে। খেদি আহে ই মানুহ খেদে। এইবোৰ বেয়া ডেঞ্জাৰাছ কুকুৰ আমাৰ, মানুহ খেদি আহে, ভয় নকৰে, খেদি কুকুৰাখিনিও বাহিৰত চৰি আছে। আমাৰ ধেনীয়ে কাঁহী বাতি ধুই আছে এতিয়া বৰ্তমান। আমাৰ ধেনীয়ে কাঁহী বাতি ধুই আছে। ইমান দেৰি উঠা, এই ধেনী ইমান দেৰি কাঁহী বাতি। দানা বনোৱা জেগাত গৈ এনেকৈ আকৌ নতুনকৈ বৰি ল'লোঁ দানা বনাবলৈ। কুকুৰাজনী উমনি লৈছে, এজনী কণী দিয়া নাই। খুব হুমি হয় কুকুৰাক উমনি দিলে, সেইকাৰণে মই দিয়া নাই কুকুৰা কণী, মেচিনত দি থৈ দিয়া আছে। কণী পাৰিছে নেকি? এহঁতি পূৰা ভাল পাইছে, পূৰা খুচৰি আছে। এতিয়া কণী এজনী কণী পাৰিবলৈ সোমাই আছে, কণী পাৰি আছে। টিং টিং টিং। এতিয়া বৰ্তমান আজি কণীকেইটা লৰালে নাই? লৰা নহয়, লৰোৱা নাই ন? এতিয়া কণীকেইটা লৰাই লওঁ প্ৰথম। এতিয়া ইনকুবেটৰত সোমাই থৈ দি আছে কণী কেইটামান। কালিতো ভয় লাগি গৈছিলে, কাৰেণ্টটো গৈছিলে, যিহেতু ইনভাৰ্টাৰ নাই। এতিয়া ইনভাৰ্টাৰ নাই কাৰণে ভয় লাগি গৈছিলে। এইকেইটা হাঁহৰ কণী সোমাই আছে, এইকেইটা হাঁহৰ হয়, এইকেইটা হাঁহৰ কণী। এটা হাত মেলিছে দেই, এইটো ফুট দিছে, এটা দিছে এইটো লৰাব নালাগে আৰু, ফুট দিলে এটা, এইটো ফুট দিছে দেই, এইটো ওপৰলৈ থৈ দিম।
ফুট দিছে এতিয়া গোটেইকেইটা কণী চাব লাগিব কোনটো কোনটো ফুট দিছে এইটো জেটো কাম নহয় জেটো পিছত ওলাব আগে বিকেইটা ওলাব এই কণীকেইটা কি হ'ল মানে বি কণীকেইটা এতিয়া মানুহৰ ঘৰত মানে কুকুৰ হাঁহক উমনি দিছে হাঁহ বেমাৰত মৰি থাকিলে এতিয়া এতিয়া পানী অলপ জমা হৈ আছে সেইখিনি বাহনি মাৰি দিব লাগিব দানা সেইটোৰ পৰা পানী নাযায় চাই আছোঁ কেনে খোৱাকেইটা পুৰা কেনেকৈ আহিছে এই পানীটো উলিয়াই দিব লাগিব এটা আইৰণ পানী হয় এইকেইটা মালকেইটা ইহঁতে গা উঠোৱাই দিলে গতিকে এটা কথা কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব চোৱাটো বহুতে চাইছে কিন্তু ছাবস্ক্ৰাইব হোৱা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়া ভাল লাগিব মনটো